নীলআকাশ ডাঙৰীয়াক একেবাৰে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মূল কমিটিৰ সভাপতি অচ্যুত মাধৱ শইকীয়াই। ইয়াৰ পাছতে আমাৰ মুখ্য সম্পাদক ধন্তী হাজৰিকাই অতি বেগেৰে তেখেতক সম্বৰ্ধনা জনাব। আমাৰ সম্বৰ্ধনা অনুষ্ঠান ইমানতে সমাপ্ত হৈছে। এতিয়া আমি আকৌ নীল আকাশৰ গীতৰ মাজলৈ আগবাঢ়িছোঁ। বহুত বহুত ধন্যবাদ। এবাৰ নাৰায়ণপুৰৰ কাৰণে উদযাপন সমিতিৰ যিমানবিলাক বিষয়ববী আছে তাৰ প্ৰত্যেকৰে নামবিলাক এতিয়া লৈ থাকিব পাৰিব, ইমান মনত নাই নামবিলাক। গতিকে আপোনালোকে যদি উদযাপন সমিতিৰ কাৰণে নাৰায়ণপুৰৰ কাৰণে এবাৰ এইখন পবিত্ৰ বিহু মঞ্চৰ কাৰণে ডাঙৰকৈ হাত চাপৰিৰে জয় দিয়ে মই খুব সুখী হ'ম। বহুত ডাঙৰ হওক তাকে কামনা কৰিছোঁ। মোৰ শ্ৰদ্ধা ককাইদেউ, অশ্ৰদ্ধা মোৰ অতি মৰমৰ ককাইদেউ ঢেকিয়াল দা, আৰু মই নাম ল'বই লাগিব ঋতুমণি শইকীয়া, আপোনালোকৰ গৌৰৱ, আমাৰ অসমৰ গৌৰৱ, অসমৰ সংবাদ মাধ্যম জগতৰ এজন উজ্জ্বল নক্ষত্ৰ ঋতুমণি দা। তেওঁ মোৰ লগত কথা হৈছিল প্ৰথমতে আপোনালোকৰ এই মঞ্চত ট্ৰিপৰ কাৰণে। মই ঋতুমণি দাক বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ। এবাৰ মই ঘূৰাই থাকি আপোনালোকে শুনি চাওক নিশ্চয় ভাল লাগে। আপোনালোকৰ অনুৰোধবিলাক মই লাহে লাহে গাই যাম, চিন্তা কৰি যাব লাগে। আপোনালোকে যিহেতু গৈছে শুনিছেনে গানটো কৰিব মই য'তে গাঁও অনুৰোধ কৰোঁ ৰাইজক, আপোনালোকৰ হাতত যিবিলাক মোবাইল ফোন আছে তাৰ লাইটবিলাক যদি এনেকৈ অন কৰি লয় আপোনালোকে, আমি খুব ভাল পাম। আমাৰ এটা ভিডিঅ' আমি কৰি আছোঁ আৰু আপোনালোকে দেখিব খুব ধুনীয়া লাগে। ঠিক তেনেকৈ আপোনালোকে জ্বলাই ল'ব পাৰে লাইটবিলাক। হাতে হাতে তৰাবিলাক আমি জিলিকি থকা নিচিনা লাগে, আপোনালোকে নিজে চাই আছোঁ হৈ যাব। এতিয়া চাওঁ আজি নাৰায়ণপুৰত কিমানবিলাক তৰা আমি দেখা পাওঁ। ওলাবনে চাব? আপোনাৰ আন্ধাৰ কৰিলে আৰু বেছি ভাল লাগিব। ধুনীয়া। এতিয়া আপুনি চাব পাৰে আপোনালোকে নিজে গম পাই যাব। বহুত বহুত ধন্যবাদ গাইছোঁ। I
পিছফালে একেবাৰে পিছফালে আপোনালোকে দাদাবিলাকে শুনি পাইছে নাই শুনিছেনে ভালকে বিৰাট ধুনীয়া মই এটা কথা কৈ লওঁ এতিয়ালৈকে প্ৰায় 25খনমান অনুষ্ঠানত গান গালোঁ কিন্তু আজি যিমানখিনি তৰা দেখিছোঁ আপোনালোকৰ হাতে হাতে ক'তো দেখা নাছিলোঁ বহুত বহুত ধন্যবাদ